নমস্কাৰ মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে সো আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কচুৰ ৰেচিপি ভিডিওটো আমি আৰম্ভ কৰো কচু লৈছো ধুই মিলি কাটি লৈছো আৰু বাটি এটাত বেহৰ আৰু জলকীয়া ভিজাই থৈছো কেৰাহীটো গৰম হ'বলৈ দি মই ইয়াতে তেল আৰু পিয়াজ ভাজি লৈছো তেলত পিয়াজ ভাজি লৈছো আৰু এতিয়া মই কচুখিনি ইয়াতে পাকি দিছো চাওক না কচু একেবাৰে কেৰাহীটো নধৰা হৈ গৈছে ফুল হৈ গৈছে কেৰাহী ইমানখিনি কচু হৈ গৈছে ইয়াতে মই কেটামান বুট আছিল হেগেটা বুটো মানে ইয়াতে দি দিলো বুটখিনি হোৱাৰ পিছত ইয়াতে মই হালধি দিলো আৰু লগত নিমখ ইয়াতে দি দিম সোৱাদ অনুসৰি মই নিমখ দিছো আৰু আপোনালোকেও আপোনালোকৰ পৰিমাণ অনুযায়ী কচুখিনিৰ পৰিমাণ অনুযায়ী নিমখটো ইয়াতে এড কৰিব আৰু ধুনিয়াকৈ মই হেতাখনৰে লৰাই দিছো এতিয়া হিজিবৰ বাবে এখনি মই ঢাকনিৰে ঢাকি দিম আৰু ঢাকনখন গুচাই চোৱা হোৱাৰ পিছত এয়া চাওক কচুত পানী উঠিছে বহুত পৰিমাণে এয়া চাওক কচুৰ পানী নাইকিয়া হৈছে বহুত পানী উঠিছিলে আৰু ধুনিয়াকৈ মই কৰচ এখনৰে ঠেকেচি দিম কাৰণ কচু কিছুমান মানে নিহিজিব পাৰে সেইকাৰণে মই ধুনিয়াকৈ ঠেকেচি দিছো এত মই পিছি লোৱা বেহৰ আৰু জলকীয়াখিনিও ইয়াতে এড কৰিলো লগতে মই ইয়াতে এড কৰিছো আদা নহৰুৰ পেষ্ট আৰু ধুনিয়াকৈ হেতাখনৰে লৰাই দিছো লগতে কচুখিনি ধুনিয়াকৈ পানী নোহোৱা হৈ গৈ আছে আৰু ধুনিয়াকৈ সিজি গৈছে কচুখিনি অকমান ভাজি থাকিম আৰু ভাজি থকা হোৱাৰ পিছত আমাৰ কচু ৰেডি হৈ যাব কচুত বহুত পৰিমাণৰ আইৰণ পোৱা যায় আৰু বিশেষকৈ মহিলাসকলৰ বাবে খোৱাটো বহুত দৰকাৰী কাৰণ আইৰণৰ বহুত অভাৱ থাকে মহিলাসকলৰ এতিয়া আমি গেছটো অফ কৰি দিছো সাধাৰণতে কচু মানুহৰ ঘৰৰ বাৰীত থাকে আৰু আপোনালোকেও এনেকুৱাকৈ ৰান্ধি খাই চাবচোন ভিডিওটো কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিবচোন যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে বেল আইকনটো দবাই দিব হেকত লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আজিলৈকে আহিছো পুনৰবাৰ লগ পাই আছো অন্য এটা ভিডিওত